জুবিনদাক লগ পাইছেন নাই? নাই পোৱা। নাই পোৱা। লগ পোৱাৰ মন আছে? পূৰা আশা এটা আছে। জুবিনদাৰ ভৰিখন চুবলৈ বিচাৰোঁ। আজিকালি জুগলি মোৰ লগত নাগোৱা হ'ল। মেইন কথা সি ডাঙৰ আৰ্টিষ্ট হ'ল। মোৰ লগতে গাইছিলে প্ৰথম। প্ৰথম মোৰ লগত গান গোৱা তাই। ভাল গান গায় তাই। আৰু টিট কৰিলে আৰু ভাল হ'ব। ভাল। দুই এজেগাত কৰোঁ বাৰু। এবাৰ প্ৰথম বালিজানত কৰিছিলোঁ। 500 টকা এটা পইচা দিছিলে মোক। সেইটো পইচাটোৱে মোক কেলৈ দিছোঁ? মই নামঘৰত দি দিওঁ তেল কিনিব। মই তেল কিনি দি দিলোঁ। কেছটো এই সমীৰ যে গান লিখাইছে, সি মোক বনাই দিছে। স্কুল হেৰেম এ চি হওক ডি চি হওক পেন আৰু ঢাক খাই আছে নহয়। গৈ মা তেনেকুৱা জুগলি আছে। জুগলি মোৰ লগত গাব। মই আজি মন নাই গান গাবলৈ। মোৰ লগৰ এটা আহিছে, সি গান গাব। ভাল আৰ্টিষ্ট আছে, সি গাব। তাই মোৰ লগত সদায় আহে। তাই অলপ প্ৰব্লেম হয়। মই য'তে ত'তে সোমোৱাই দিওঁ। ক'ৰবাত খাব লাগিলে সোমোৱাই দিওঁ। ক'ৰবাত য'ত মন যায়গৈ মই তাতে সোমোৱাই দিওঁ। মানে তাই অলপ ডিষ্টাৰ্ব হয়। মই কৈছোঁ তুমি বেলেগ গাড়ীতে আহিবা, মই বেলেগ গাড়ীত যাম। বহুত ভাল পাওঁ। সেইটো ক'ব নোৱাৰে। যদি আয়ুস যদি ভগৱানে মিলোৱাহেঁতেন, যদি আয়ুস বেলেগক দিবলগীয়া হোৱাহেঁতেন, মই দি দিলোঁ হয় তেতিয়া।